বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ। তিতাবৰত চাহ শ্ৰমিকৰ প্ৰতিবাদ আগন্তুক পূজাত 20% বোনাছ প্ৰদানৰ দাবী, শ্ৰমিকৰ খোৱা পানী আৰু স্বাস্থ্য সেৱা উন্নয়নৰ দাবী আৰু বিভিন্ন প্ৰতিবাদৰ লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তিতাবৰৰ পৰা এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সংবাদদাতা চিত্ৰকমল বেজবৰুৱাই। অঞ্চল আৰু একাংশ খাতি খোৱা জনতা আৰু এই মুহূৰ্তত সেইসকল জনতাই ইতিমধ্যে যথেষ্ট ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যিহেতু এই চাহ জনগোষ্ঠীয় বা চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এই মুহূৰ্তত যথেষ্ট সমস্যা আছে, যথেষ্ট সমস্যাই জুৰুলা হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ তিতাবৰ আমি লেটেকুজান চাহ বাগিচাত উপস্থিত হৈছোঁ আৰু তেওঁলোকে যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে, যিহেতু এবোৰি সমস্যা আছে, কিন্তু সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এখন চৰকাৰ আছে বা প্ৰশাসন আছে বা তেওঁলোকৰ বিভাগীয় সংস্থা আছে বা তেওঁলোকৰ কৰ্তৃপক্ষ আছে, কিন্তু কোনো ধৰণৰ তেওঁলোকে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন হৈছে। যথেষ্ট সংখ্যক ৰাইজ একত্ৰিত হৈছে এই মুহূৰ্তত লেটেকুজান চাহ বাগিচা অঞ্চলত আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে আমি তেওঁলোকৰ মতামত ল'ম, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিন্তু এই মুহূৰ্তত তেওঁলোকৰ মাজত যথেষ্ট ক্ষোভ আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু বনাছৰ প্ৰসংগ আহিছে, যথেষ্ট খাতি খোৱা জনতা 168 টকা দৰমহা পোৱা বা দৈনিক মজুৰি পোৱা তেওঁলোকৰ যিসকল শ্ৰমিক আছে, চাহ শ্ৰমিক আছে, তেওঁলোকৰ মাজত এতিয়া যথেষ্ট প্ৰতিক্ৰিয়া আছে, যিহেতু এবাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাগিচা কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে যে 20% পৰিৱৰ্তে এবাৰ 8% এবাৰ তেওঁলোকে বনাছ তেওঁলোকে নামি আহিছে, গতিকে কৰ্তন কৰা হৈছে। এইসমূহ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই গোটেই বিষয়সমূহক লৈ বাইদেউ কি ক'ব, গোটেই প্ৰসংগটোক লৈ কি ক'ব? হয়, আজি আমি লেটেকুজান বাগিচাৰ আমি 2 ঘণ্টা আজি মতলব 2 ঘণ্টা আমি কামৰ পৰা বিৰত আছো। কাৰণ আছে, কাৰণ চৰকাৰৰ ওপৰত ভৰসা কৰি ৰাইজে চৰকাৰক ভোট দি জিকাইছে, কিন্তু আমি ৰাইজে ইমানেই মানে দুখী নেকি চৰকাৰৰ ফালৰ পৰা? আমি ৰাইজৰ চৰকাৰৰ কাৰণে আমি ইমান দুখী নেকি? নে চৰকাৰে আমাক ভাল নাপায়, নে আমাক চৰকাৰে কাৰা নজৰে দেখা নাই? তো আমি এই কথাখিনি স্পষ্টভাৱে দেখি আহিছো, যিহেতু এতিয়া ৰাইজক বনাছ দিবলৈ ওলাইছে 8%। আৰু 8% বনাছত 2টা কিস্তিত, এটা হৈছে আপোনাৰ 5% বনাছটো দিব দুৰ্গা পূজাত আৰু 3% বনাছটো দিব আপোনাৰ ফাগুৱাত। তো এনেকৈ কিমান দিন চলি থাকিব? আৰু ৰাইজে এই ওপৰত বহুত ক্ৰোধ হৈ আহিছে, অহংকাৰ হৈ আহিছে, ৰাইজে খং কৰি আহিছে, কিন্তু কি হ'ব আমি ক'ব পৰা নাই। চৰকাৰে ৰাইজে কি ডিচিশ্যন ল'ব সেইটো কিন্তু সময়তহে দেখা যাব। বনাছৰ প্ৰসংগ উত্থাপিত হৈছে। যিহেতু বনাছৰ লগতে আমি কিছু যথেষ্ট সমস্যা আছে, চাহ বাগিচা অঞ্চল খাতি খোৱা জনতা যথেষ্ট সমস্যা আছে। সমস্যাসমূহ সম্পৰ্কত কি সমস্যা আছে? লেটেকুজান চাহ বাগিচাখনত আপোনালোকৰ সমস্যা কি আছে? হয়, মেইনলি মই ক'ব বিচাৰো, মানুহ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি 5টা বজালৈকে কাম কৰি 167 হাজিৰাত মানুহে কাম কৰিব লগা হৈছে কোম্পানী বাগানবিলাকত, আৰু ATC বাগানবিলাকত 137। তো চৰকাৰে নিজে যেতিয়া প্ৰথম অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পল্লৱলোচন দাস শ্ৰম মন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে ভাষণত কৈ আহিছে, যেতিয়া ইলেকশ্যন সময়ত যেতিয়া ভোট ল'ব আহিছে তেতিয়া নিজে ভাষণত কৈছে যে आप लोगों को हम 350 रुपया क्यों चाहिए, हम तो 351 रुपया देने वाले। तो তেখেতক আমি ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ লেবাৰ মিনিষ্টাৰ পল্লৱলোচন দাসক আমি সকীয়াই দিছো। তেখেতৰ জবাবটো ক'ত গ'ল? তেখেত আমাৰ ৰাইজৰ কাম ৰাইজে কৰি আছে, ৰাইজে যেনেকৈ কথা দিছে তেনেকৈ ৰাইজে কৰি দেখুৱালে। চৰকাৰ পাল্টাই দিম বুলি ক'লে পাল্টাই দিলে, কিন্তু তেখেতসকলে কি কৰিছে? তেখেতসকলে 350 টকা দিয়া, তেখেতসকলে 351 টকা দিম বুলি কৈ 350 টকা ৰাইজে বিচাৰিছিলে, সিহঁতি এটকা বেছি দিম কৈছে, কিন্তু সেইটোতো দূৰৰে কথা। অনলি 167 আৰু 137 ATC বাগানত আছে। আৰু বৰ্তমান বাগানৰ বহুত বিভিন্ন সমস্যা আছে। একটো বাগানৰ কাম কৰা সঁজুলি যিখিনি দিব লাগে, কাম কৰা সঁজুলি কোনো দিয়া নাই, কোনো বাগানৰ কোনো সঁজুলি নাই। মহিলাবিলাকে নিজৰ শাৰী ছিঙি টুকুৰা কৰি ঝুলনা বনাই পাত ছিঙিব লগা হয়। সেইটো আপোনালোকে ৰাইজৰ পৰা গম পাব, আৰু গোটেই ৰাইজে দেখি আছে। বিদ্যুৎ, খোৱা পানী তেনেকুৱা সমস্যা কি আছে? ইলেক্ট্ৰিক কাৰেণ্ট এতিয়া বহুতখিনি ধাৰ হৈ আছে ইলেক্ট্ৰিক কাৰেণ্টক লৈ। আৰু খোৱা পানী যিটো আছিলে, আমি আগতে যিটো খোৱা পানী দাবী জনাইছিলো, বৰ্তমান 3 মাহমান চলালে, তাৰপিছত এতিয়া খোৱা পানী টোটেল বন্ধ। আৰু এতিয়া গৰম সমস্যা, আৰু এইটো মেলেৰিয়া ছিজন, ডায়েৰিয়া ছিজন, এনেকৈ আমাৰ খোৱা পানী নাই, নলাগড়াৰ পানী মানুহে খাব লগা হৈছে। আৰু যিটো খোৱা পানী পুখুৰী যিটো আছে, আগত যিটো DDT পাউডাৰ ব্যৱহাৰ কৰিছিলে, চূণ ব্যৱহাৰ কৰিছিলে, সেইটো কোনো কিন্তু নাই দিয়া। তেনেকৈ লেতেৰা পানী খাই মানুহে জীয়াই থাকিব লগা হৈছে। লগতে নলা নৰ্দমাবিলাক দেখিব বাগানৰ, আগতে মেলেৰিয়া বাবু দিয়ে চাফা কৰাইছিলে, মানুহ দিয়ে চাফা কৰিছিলে, কিন্তু এতিয়া এইবিলাক কোনো নাই। কংগ্ৰেছৰ দিনত কিন্তু এইবিলাক নলা নৰ্দমা চাফা আছিলে, আঁঠুৱা দিছিলে, দৰৱ ব্যৱহাৰ কৰি আঁঠুৱা দিছিলে, আঁঠুৱাৰ কোনো চিহ্ন নাই। আৰু এটা মই কথা ক'ব বিচাৰো, ইয়াতে চৰকাৰে কোনোদিন খবৰ ল'বলৈ অহা নাই, লোকেল MLA তৰুণ গগৈয়ে খবৰ লোৱা নাই, সাংসদ আগতে যিজন আছিলে, এতিয়া নতুন যিজন তপন গগৈ ছাৰ, তেখেতো খবৰ লোৱা নাই। আৰু মই কৈছো পল্লৱলোচন দাস যিহেতু লেবাৰ মিনিষ্টাৰ হয়, তেখেতসকলে এবাৰ আমি ৰিকুৱেষ্ট
ৰিকুৱেষ্ট কৰিছো যে আমাৰ বাগানবিলাকলৈ তেখেতলোকে ভিজিট কৰক, কিন্তু তেখেতসকলে নিজৰ গাদীৰ চিন্তা কৰিলে আৰু তেখেতসকলে নিজৰ চিন্তা কৰিলে, সেইটো কাৰণে ৰাইজক কিন্তু মানে দেখা নাই। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এইদৰে তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে। যথেষ্ট সমস্যা আছে, সমস্যাই জৰ্জৰিত হৈ পৰিছে। সেই সময়ছোৱাত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীজনে হওক, প্ৰধানমন্ত্ৰীজনে হওক, বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰলোভনৰ ৰাজনীতি কৰা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। কিন্তু বাস্তৱ ক্ষেত্ৰত এইসকল জনতাই কিন্তু এশয়ে পৰি সমস্যাৰ মাজত ককবকাই থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ক'ব দাদা, খুব চমুকৈ? আজি আমাৰ জানিব পৰা মতে বনাছৰ যি কথা আমি জানিব পাইছোঁ, চৰকাৰে যি প্ৰক্ৰিয়া বাগিচা শ্ৰমিকৰ ওপৰত শাসন গাদী চলাব বিচাৰিছে, চেষ্টা কৰিছে, সেইটোৰ ওপৰত আমি অত্যন্ত দুখী হৈছোঁ। কাৰণ আজি বোনাছটো ধৰি আমাৰ দুৰ্গা পূজা বহুত এটা উৎসৱৰ আৰু আমাৰ চবে আমি সুখী, ল'ৰা পোৱালি আমি চবে সুখী হ'ব বিচাৰোঁ। আজি এই বোনাছটো 20% পৰা যদি 8.33 আহি যায়, তেতিয়াহ'লে আমি ক'ত যাম, কি কিনিম? আৰু ইমান বস্তুৰ পাতিৰ দাম দৰ হৈছে, চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ ভাল ব্যৱস্থা চিন্তাধাৰা কৰা নাই। জনসাধাৰণক তেখেতে মাৰিবলৈ চেষ্টা কৰিছে নেকি? আৰু এই 20% বোনাছৰ কাৰণে আমি আজি 8 ঘণ্টা ডিউটি কৰি ঘৰত খোৱা বোৱা বাদ দি আমি ধুনীয়াকৈ কাম কৰি 8 ঘণ্টা ডিউটি কৰি পেলাই আমি খাই বৈ ধুনীয়াকৈ ল'ৰা পালি হেৰি কৰিম বুলি চেষ্টা কৰোঁ। আৰু ভাল চৰকাৰ শুনিছিলোঁ, চৰকাৰক আমি ভাল পাম বুলি, লেকিন চৰকাৰে আমাক বেয়া পাইছে। কিয়? বাতৰিৰ পুনৰ সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ।